আৰু বাকী গাইজ বাৰ্থডে হিচাপে আমি সৰু চলিৰ বস্তু আমি কি লৈ আছো 9টা বজাত দোকানত কি পাম এটা মই সামৰা পাৰাৰ পৰা দে তাক দাম্পাৰ মাতি চা না আদালৰ লগত তোৰ আৰু মোৰ প্ৰেম আছিল যে ইনাম দিন ৰঙিয়াত আছো আদাল নপাকে না তাকে তোৰ হিৰকে যিকলা এঘৰতে ঘৰ ল'ব লাগিব তাই বোলে গালি দিব সি কি দিব নেকি নাই সেই তিৰি ফুচুং এইখিনিতে বোলে খানা নাই দিয়া ক্ৰীম কিনি আছো চাৰে 32 টকা কিমান দৰত নলবি আৰু আগতে হলে গাড়ীখন তেল ডিপুত ভৰাই দিয়া নাছিল দোকানত ভৰাই দিছিল 55 টকাৰ তেল আনিছিল আজি এইটো কি এইটো পুখুৰী দে বিয়াক গেলে মাছ যেতে দিব এই হিমাংশুৰ বিয়াক গেলে কি গাইছ চাকনা পইচা 10,000 টকা আছে এতিয়া মাটি যিহেতু 2 ডাম্পাৰ ফেলাইছে এইফালে 1 ডাম্পাৰ ফেলাইছে আৰু ফিল্ডত 1 ডাম্পাৰ ফেলাব এই 10,000 গেল দে মাটি চ মানুহ এইগিলা দে এই ফেকু Hey guys, good morning and welcome my YouTube channel. নতুন এটা দিন নতুন এটা ভিডিও বাকি গাইছ মই আছো এতিয়া পুখুৰী বাৰত মানে ভিডিওটো অতি সদায় আৰম্ভ কৰো এটো হ'ল আমাৰ পুখুৰী বাৰ আৰু এবেকে খেলা চলিছে আগতে যেকিটা আমাৰ ভিউৱাৰ্স আছে হেন্দে গম পাই হয়তো আগতে আমি ৰাতিপুৱা উঠি পেলাই পুখুৰী বাৰত আসলো আৰু ভিডিওৰ মানে ফাৰ্ষ্ট যোনটো এন্ট্ৰি হেতু আমি অতি মাৰছিলো কিন্তু এটো পুখুৰীটোত প্ৰায় আমি 2 মাহ মান আনছিলো কাৰণ মানে কিবা এটা এক্সিডেন্ট হৈছে আৰু হে আৰু কবা নৰি নাম খুলি গলি কিন্তু আজি বহুত দিন মত আছো বাকি ভাল লাগা আছে পুখুৰী বাৰটো কিন্তু হলিও অলপ কিবা এটা ৰৈ যায় দে ন মানুহ ৰৈ যায় দে এতিয়া ঘৰৰ কাম হোৱা ৰাইজক দেখো একেদিন ভিডিও যি ডেইলি ভিডিও দিবা পাৰা নাছলো আৰু লগতে যে আমি যি এ ভিডিও টাইম নহয় আছে আগতে যেটো আমাৰ টাইম আছিল 9:45 কিন্তু আজিকালি আমাৰ হেতু টাইমটো নহয় আছে কি কাৰণে মেইন কথা আছে ঘৰৰ কাম এ ঘৰৰ কাম গাইছ আজি 7টাতে উঠি পেলাই ইকে বালা দাংছুই দখম ৰখছো আপোনালোকক দেখি আছো এতিয়া তাৰ লগতে প্ৰথমে ঘৰত যাওঁ কিবা কিবি খাওঁ মানে একো খোৱা নাই ৰাতিপুৱা উঠি পেলাই কামত ধৰছো খাই লৈ যাব ন আৰু গাইছ এইপাৰে গেল মোৰ ৰাতিপুৱাৰ চাহ তো কি নালগে দিছো তা খাবা বেছি ইয়াৰ তই বাকে খাই ল ৰ যা কাম কৰি যা মুখি লাগি লাগুক যা নাচাই কেটা আকলা এই পিন মুখা গাঠলো দে यार অলপ ঘৰৰ কামো দেখাই দাও কি নকৰছো গোটাই দেখাম এ খাসি আতে ৰে এৰ হৈছে আল্লা আৰু গাইছ ইবাকে দেখাই দাও অলপমান ঘৰৰ কাম বাকি চাবা পাৰে এটো এটা পিন গাঠা গিছে মানে আজি মাটি আহিব মাটি ফেলাব আৰু যিহেতু আমাৰ ৰুমত 7টা ৰুম আছে আৰু দুটা ৰুম হলো 6টা হ'ব দুটা ৰুম হ'ব এটা ইবাকে এটা এগলান সাফা কৰা নাই কৰিবা লাগা বহুত কাম আছে দে यार বাকি একেদিন সেইকাৰণে ভিডিও অলপ কমকে আহিছিল মানে ঘৰৰ কামো আধা আধি কৰি আছো ইনাম নৰে নে আকলাই তো তাৰ কাৰণে এইগিলাম বুঢ়া কান পিন চিন গাঠছে তো আজি মাটি আহিব মাটি আহিলে মাটিখিনি পেলাব পাৰিম বেকে শিল মখা আছিল শিল মখাৰ ওপৰত এটা এতিয়া উকি গেলি নিশ্চয় যিহেতু মাটি আহিব ডাম্পাৰৰ মাটি তো এইবাকে ডাইৰেক্ট আহি পেলাই এইখিনি হাতত পেলাব বাকী এইগিলাম গোটাই ভাঙি দিম এইগিলাম কালাৰিং কৰিব বহুত আছে মানে 1.5 মাহ মান লাগব আৰু এইগিলাম ঘৰটো হক গেলি কালাৰিং চালাৰিং কৰিব আছে এইটোৱে দে আৰু এইটোৱে আছিল ঘৰটো মানে দেখালো আৰু দেখাব লগা কাৰণে দেখাই দিলো পুৰা কমপ্লিট হ'লে ভালকে দেখাম আজি অলপমান নৰ্মেলি দেখাই দিছো আৰু এইগিলাম গোটাই ভাঙি দিব লাগিব বেৰা চেৰা এইটোৱে পিন আৰু 10 টকা বাতি নাই বলে নাই 10 টকা নাই কেইটকীয়া গৰম আছে 10 টকা গাইছ লৈ ললো ইপাৰে বৰফ মানে গৰমৰ দিন না বৰফে খাও দেই ওগলা কি আছে হা থিয়েটাৰৰ দেখছে আল্লাহ সালা দে বাকি কি ৰাজধানী জীৱন থিয়েটাৰ এটা মই দেখোন থিয়েটাৰ বাকি কি দোকান বন্ধ নৰ নেকি ক'ত যাবা এতিয়া কিবা বলে বেৰা দিবি হা দিন অলপ দেৰিকে দিন ওই মিস্ত্রি নাই ৰবা মানে কি হৈছে ন মই তোমাক এটা থাকা ৰাতিপুৱা 7টাতে উঠছো হিমাংশু আৰু মই ইকিয়াই যত যি আছে গোটা চাবা আছো যা কেনে পাৰিম লেবাৰ হৈছো আৰু আমি দু আমাৰ মাটি লৈছে একদম পাৰা চাহি কেনকে ফেলে খৰবুৱাৰ কমছে চালা 100 কম পইচা ইনকাম কৰিছে কেদিন হা মাটি কৰি যা Tulo. Mati so মানুহ গিলাও দে এই ফেকু এক ডাম্পাৰ মাতি চানা গেল সেইটো ফেকু তা মাতি চাইছে 32 টকা কি গাইছ চাকনা পইচা 10,000 টকা আছে
এতিয়া মাটি যিহেতু 2 ডাম্পাৰ ফেলাইছে এইফালে 1 ডাম্পাৰ ফেলাইছে আৰু ফিল্ডত 1 ডাম্পাৰ ফেলাব এই 10,000 গেল দে কাৰ কৈছো এ মোৰ পইচা নহয় ইউটিউবৰ পইচা কেনে প্ৰফটো মানে এনে পইচা ফাদাৰৰে দেই মাটিৰ মানুহ দিয়া মাটিৰ মানুহ দিবা লাগব গিলান পইচা এইটো কি এইটো পুখুৰী দে বিয়াক গেলে মাছ যেতে দিব নাই আৰু বিয়া হয় এই হিমাংশুৰ বিয়াক গেলে যাম ক'ত যায় তাকে তই ক'ত যাবি তই যাচা দিবা যাব ইয়াত ড্ৰেছ চাবি নেকি এই চাচো তই বেছি দিম আপি চাবাই যাব জানা বিয়া খাবাই যাব সি মৰা মানুহ তাতকে আপি নাহে খবৰ যাচা দি আহিছো গা ধুবা লাগবো তাকে এই পিন্ধি গৈছে বাকী একদম অৱস্থা চাবি গাতা হৈ গৈছে একদম পাৰত আৰু একদম পাৰ ফেলে মাছ যেতে দিম দে পুখুৰী কালিৰ পৰা এটা কণ্টেণ্ট আহি গেল না আৰু হিমাংশুৰ কালিৰ পৰা আমি ঘৰতে হাজিৰা কৰিম নে কি বেয়া ভাবছো নেকি সন্ধিয়া হ'লে ফাদাৰ পৰা পইচা ল'ম হাজিৰা হ'ল ইউটিউবো হ'ল চব হ'ল পইচা পালো নে কি পইচা দিবি দেখছা না খাল খান্দা পইচাটো বাচি গেল মাছো দি মতি বৰ্তমান গাইছ মই ওলছো এতিয়া যাচা দিবা মানে গা চাত ধুবা লাগব না যাই পেলাই সেইকাৰণে এই নতুন কাপোৰ পিন্ধিছো কি পাগলে মই আৰু এইবেগে লৈছো যাচা মানে আকলাই আছো মই দিবা যাব লাগিব আৰু এইবেগে হিৰকে আছে মানে এই ডাম্পাৰ মাতি আহিব এটা মানুহ লাগে দেচোন সেইকাৰণে সি ততি আছে মই এতিয়া যাচা দিবা যাম বঢ়িয়াকে মোৰ বৰ্তমান গাইছ এতিয়া নল সময় প্ৰায় 8:27 আৰু এতিয়া আমি যাব ওলছো ৰঙিয়াত মানে তাপ্তিৰৰ আজি হলাক বাৰ্থডে আৰু সি আমাক ইনভাইট কৰিছে তাৰ কাৰণে আমি এতিয়া মেম্বাৰ মুখা যাব লাগে এটা বস্তু ভাল লাগছে সি বহুতবাৰ ফোন কৰিছে মানে বহুতবাৰ ফোন কৰিছে আৰু নেগিলেও সি বেয়া পাব মই জানো কথাষাৰ আৰু যিহেতু আজি আমাৰ ঘৰৰ কাম আছে আজি বুলি নহয় প্ৰায় এসপ্তাহৰ পৰা ঘৰৰ কামেই কৰি আছোঁ তো কাম বহুত আছে ঘৰত দখাই থাকিম বেয়া আপডেট দি থাকিম আৰু তো এতিয়া ৰঙিয়াত গেলি ওলছো ৰাতি খান মানে ধুবদা আমি এইকেইটা যাওঁ আৰু বহুতে কাজিয়া লগাব ভাবছে ধৰ মুখেদি ক্লিয়াৰ কৰি দিম আৰু গাড়ী চাকাতে মানে ঘৰৰ কাম চলিছে সেইকাৰণে সময় দিব পৰা নাই ভিডিঅ'ত আৰু কালিৰ পৰাই ডেইলি সময় দিম না কি কওক ডেইলি মানে ভ্লগ দি আছোঁ ডেইলি কিন্তু মেইন কথা হ'ল টাইমটো আমাৰ ঠিক হোৱা নাই আগতে যোনটো আমাৰ টাইম 9:45 এতিয়া আমাৰ দ্বিতীয়ত জাগাত বা এটাত জাগাত দেৰটা তেনেকৈ ডাউন কৰিবই নাই এইটো আমাৰ ভিডিঅ' মাখা প্ৰায় 9:45 বা দুটোৰ ভিতৰত পাই যাব আৰু নাই কি দ্বিতীয় বা 9:45 আমি ভিডিঅ' দিম যদি 9:45 ভিডিঅ' নাযায় সেইটো ভিডিঅ' ডাইৰেক্ট আমি ভিডিঅ' আপলোড কৰিম সেই আৰু ৰখি থাকিব নালাগে আহি পালো ৰঙিয়া আৰু আদাল ফেলাই দিছে মানে আদালৰ লগত দুশ্মনী আছে নেকি আদালৰ লগত তোৰ আৰু মোৰ প্ৰেম আছে যেইনাম দিন ৰঙিয়াত আছো আদাল নপলাকে নাক তাকেতো যোৱাতেও পৰা দেখো আহাতেও পৰা দেখো মানে আমি দিও ৰখি থাক বান্দাৰ ৰখা দি প্ৰেম হৈছে দাদা আমি গম পাই সেইকাৰণে ফেলাই দে গম পাইছে তই আকৌ নাজানা তই গৰু মানে দিনে ধৰি ডাম্পাৰ গাড়ী চলাব নোৱাৰে না ৰাতি হ'লে মাৰি থৈ যাব খোজে যি চলে চাইডেদি উঠিয়ে দিব খোজে গাত তাকেতো ভাল এইবাৰতো মৰলি কি হ'ল আকৌ দুটাকে ই এটা মই এটা বেয়া হ'লেতো আছোঁ ঘৰখনত হয় নাই ধৰক আহি পালো ৰঙিয়া আৰু এইবেগে আছে আমাৰ দাম মাইকেল বাকী মাইকেল কেনে হ'ব তোমাৰ মোৰ ভালেই ৰ'বা তুমি ক'ত যোৱা বিয়া চিয়া খাব যোৱা নেকি মই গুৱাহাটীৰ পৰা আহিলো ৰ'বা ঘূৰি চৰি মাৰি আপি চাপি চাব গৈছিলে নেকি সময়টো অলপ কমেই হৈ আছে তেতিয়া মানে এই ঘড়ীটো এৰা নাই এনে চাওঁ ঘূৰি না এনে বেয়া ঘড়ী বুলি ভাবিছিলো এতিয়া ভাল আলে ঘূৰি থকা পাইছিলো বেয়া ঘড়ী কোম্পানী পিন্ধিছে নেকি সিদিনাখনতো আমাৰ পিন্ধে না ইনষ্টা কুইনে যি পিন্ধিলো বহুত দিনৰ মূৰত মোৰ কেমেৰাত ককাই দিয়ে মানে বহুত দিন আহিব পৰা নাছিলো এটা চলি ফোন মাৰিছিল একদিন ফোন মাৰি কিনে কৈছে ঐ এতৰ ভিডিঅ'ত দেখো তুমি নাই এতৰ ভিডিঅ' চাই ভাল লাগা না তোমাৰ ভিডিঅ' চাই ভাল লাগা না সিহঁতৰ তোমাৰ ভিডিঅ'ত নাই মানে আমাৰ কৈ দিওঁ ভিডিঅ'টোত আমাৰ আকৌ কাজিয়া চাই লাগা না মানে কি সিহঁতৰ গাড়ীখন বেয়া আছিল সিহঁতে আহিব পৰা নাই বালিহঁতৰ পৰা আহাৰ কাৰণে গাড়ী আমার গাড়ি না গম পাইছো না হেন ধরে আছে বুলেট না এই আৰু আকৌ নাই মানে কাজিয়া চাজিয়া লাগে না ঘৰৰ কিবা কাম চলি আছে আমিও বেপাৰ নাই এনতে বেপাৰ নাই সেই হেনকে নাকি আৰু বাকি আমাৰ ভিডিঅ'ৰ ইনষ্টাগ্ৰাম হেল্ল' তো অফিসে যা তো অফিসে কি কৰিছা এতিয়া তো চালো মানুহ এতিয়া মোক ৰাখক বুলি ভাবো না বাপ্পাও নিজৰে আৰু তোমাৰো দোকান নেকি হা এই মাৰ খাব দে দোকানী যদি বহি আছে গুড়া চুৰ কৰিলে অতি বাপ্পা
খুৰা কিবা এটা চলি আছে ন খুৰা ইয়াকে টকাৰ বান্ধোন আছে এইগিলা দোকান বহুত ধৰা এনে দেউ চাই থকা নাই 2 কাপ বেছি নাখাওঁ 2 কাপ বোলে বেছি খাই নৰা দেই ইয়াৰ বেছিয়ে এইগেল অসম বেদান্ত বেদু চাবা কি হ'ল এইকেইদিন ক'ত গৈছিলে একেদিন ক'ত গৈছিলে ফোন চোন নাই তো ৰাইজা ভাবছিলে ৰবা কাজে লাগছি ৰবা তোমাৰ লগত কিয় থবা তো সৰু চলিৰ দৰে চাবি মই বেয়া পাবা নৰো তো না ভাল পাম সঁচা সদাকে ভাল পাওঁ কিন্তু তো না ভিডিঅ'ত না শব্দৰ অভাৱ নাৰ্ভাছ হৈছো দেই আৰু মাজে মাজে আজি দেখা বুলি খপককে অলপ নাৰ্ভাছ হ'লে আগৰ মানে যোনটো লোক পাতে আছিল পুৰণা স্কিল ৰেভেল চুইতে গম পাওঁ নতুন স্কিলত আছো আপডেট হৈ আছো ফ্ৰী ফায়াৰৰ নিচিনা দিলি ভাল হ'ব চালা কুটিয়া পেডু আৰু আমাৰ বগা মলো আছিল ঐ ইনষ্টা গুইন বগা চাট মাৰি বাপ্পা কি বঢ়িয়া তোমাৰ এই স্বভাৱটো কমাই নাই 10 দিন মান উঠাই নাই নেকি ভিডিঅ'ত বেছি দিয়ে তোৰ বেছি বাকী খৰিটো চালা বেয়া লাইট জ্বলি দিম সৰু জ্বলিৰে ক্লাছ 7ৰে খৰি পিন্ধি আছ লাজ নাপোৱা বাকী বলা আমি এতিয়া বাদ দেখাবা যাওঁ গোটাই মাখাই চাওঁচোন এন্দৰ হাল্লা দোকানত কি বেতন দাদা দিনৰ মূৰত গাড়ীখনো দেখা পালা এতিয়া আমি ক'ত যাম কৈ দে বাদ দেখাবা মোক গেলি যায় মই এটা ভাল 9টা বজাত বাদ দেখাবা যাম আমি এনে পাগলে ৰঙীয়া বুলি ক'লে পাগল সন্থাৰ ফাৰ্ষ্ট নাম আহিব বেদু সেকেন্ড কিব এই 10 দিন মই ভালে আছিলো আজিৰ পৰা মই আৰু এই 10 দিন মই মানে গাইছ ভালে আছিলো আৰু পাগল এই 10 দিনৰ লাগামডাল আছিল মানে বাকী বেতন দাদা তেল দিব থুমে দিবা কমিটি পইচা ভৰাই দিব কমিটিৰ হাতত বহুত পইচা আছে আজিকালি গম পালা কমিটি তই না মই কমিটি আমাৰ হিমাংশু চেঞ্জ হোৱা নাই পইচা আছে ইনে সেই কমিটি আৰু কমিটিৰ হিংসা চালা থুমে দিয়া থুমে দিয়া গাড়ী চাৰি চালা আগতে হ'লে গাড়ীখন তেল ডিপত ভৰাই দিয়া নাছিল দোকানত ভৰাই দিছিল 55 টকাৰ তেল আনিছিল আজিকালি মই কমিটি না সেইকাৰণে ডাইৰেক্ট তেল ডিপত ভৰাই দিয়ে মানে কি কয় জানা কমিটিৰ পইচা শেষ নহওক গ'লে সেই কমিটি কিমানকৈ তেল ভৰে জানা 200 টকা 300 টকা 100 টকা নভৰে কি কয় জানা কমিটি দুৰ্বল নহয় কমিটি প্ৰবল তো হে গাইছ বৰ্তমান আহি গ'লো আমি তাব্বিৰহঁতৰ ঘৰত এফালে আছে এইটো এটোৰে চেনেল এইকেইটা জানেই চবেই আৰু এফালে বেদান্ত আছে 444 আৰু এটা কাম কৰিব শুনছ নাই মাংসু যিহেতু চেনেলটোত ভিউৱাৰ্ছটো অলপ কমছি বৰ্তমান অলপমান তেনে কমছি পাৰবো এটা কাম কৰিব লাগিব তুমি হেছটেগত বেদান্ত বৰ্তমান ব্ৰেণ্ড হৈছে না ই মানে বেদান্ত বেডিছ চালাই কপাল খান এটা বস্তু গম পোৱা নাই এই কৈছো ইয়াক মই তোমাৰ ক'ব নোৱাৰো না চাকৰি আৰু বাকী গাইছ বাদ দে হিচাপে আমি সৰু চলিৰ বস্তু আমি কি লৈ আছো 9টা বজাত দোকানত কি পাম এটা মই সামৰা পাৰাৰ পৰা দে বাকী তাব্বিৰ বেয়া চেয়া নাপি আৰু আমি আছে 9টা বজাত আকো নাপায় দোকানত এই চাতিয়া পাছো আৰু ৰাখি সৰু আকো নহয় দেই অলপমান আগৰ দিনটো মনত পৰিব আকো নহয় ন কি নাম খাইছিলি দে ল থেংক ইউ আকো নহয় দেই আমি 15 টকা দিছো 100 টকা খা বাচিছি দেই মানে কি জানা নাই 15 টকা চকলেট দি মেলে 500 টকা 500 তাকেতো বাদ দে মানে সি ন সেই বস্তু নহয় মৰমত দিয়া বস্তু 1 টকাই বহুত বেছি ইমান কম মৰম আকো নহয় দে বাকি ওকৰ পৰা জাপ পাইছে হিৰ পৰা কি কৈ জানা ও তো আছে বুলি কাম আউতে বহুত দেৰি কৰি দিলি বুললে টাইম বুলি কৈছিল এই এমান দেৰি হলি এই মালটো ধৰি ককাইটিত ধৰি কিমানটো বাটি গৈছিল তো মই আই বেছি বুটি লাগছি না এন্দে আই লাগছি মই আই বেছি লাগছি ন কি মাংস আমাৰ নিচিনা দেখা আকে মাল তাকেতো আজা এ গাইস আমাৰ চেনেলটোৰ নাম টুইনছ ভাই হৈছে কাৰণ আমি মাংসৰ মই দেখা ৰাখে বাকি তো নাই তো আকে কেমেৰাটো টিজি আছে কেমেৰাটো এনকা লগিনে যে এনকা যে থাকো যে তো মানে কি জানো না অকলে হাত এটা ফুপ yes kami silba po bagi beke ake আমার নিষ্কার ake নাম কি রাখছো মোৰ নাম ৰিয়ান মানে ঘৰ বানাম নাম ৰিয়ান আৰু তোমার তানিস বাকি তো না ধরে আকে নহয় বাৰু সম্পূৰ্ণ অলপ বেলেগ মই 7 মিনিট ডাঙাৰি 7 মিনিট 7 মিনিট তাৰি মান দিবে আমাৰ 15 মিনিট দিয়া মিছন নহয় 15 মিনিট 7 মিনিট আমি বহুতাকে মানে আমাৰ মুছান নাকে না চিন নাপয় হয় না চিন পায় আৰু চিন পায় বাকি এগলা মারা বলে আমার কি নাম বস্তু আনছো ও ভাই আনছো দিয়া হ'ব দিয়া দে আরে পুরি
হ'ব দে কাৰ বস্তু দিয়াৰ পিছত ন দুপা আমি খাওঁ আৰু তোৰ নাও যাব লাগে আমাকে দিয়া 1 লাখ লাগি আমাৰ ধৰা মাৰা দে গেছে তো যা হ'ব দে চব বুলি যা বেদন্ত তোৰ অলপ থাকছো বাইদেউ আমি 10জন মাত দিওঁ দেই দে তোৰ নাথাক কি কাৰ মুণ্ড কৰিছা এই স্বভাৱ 10টা মাৰি দিছো বাইদেউ ভাড়া তোৰ এই কৰিছা বাকী গাইছে এইবাৰে কেক লৈ আহিছে সি মানে আমাকে ৰখি আছিল দাদা ই মানে যিটো কেক বোলে কাটিলা সেইটো বোলে 3 নম্বৰ কেক আমাকে ৰখি আছে কি কোৱা সঁচাকে আৰু এটা সৰু মানুহ মানে আৰু এইটো আমাৰ কাৰণে দে এইবাৰ কেই বছৰ থমলি 20 বছৰৰ 19 কমপ্লিট হ'ল 19 20 থমলি ইমান নলগাবা দেই এনেই লগোৱা ইমান নালগে নালগে দিবলা লৈ যা চাইড আমি খাম আমি আছো বেটা চিনি গলা বেটাতো ধরে কেন নাই বাদে মোৰ 31 তাৰিখ বেদন্ত ই বেছি বুক কি আছিল আমাৰ হিৰকে ক্ৰীম চিম লগাই দিছো দে হ'ব দে এই ৰখা আমাৰ হিৰ কমত পতছো কিয় নকৰিম অলপমান ভাল দিছিল মই কিয় কৈছো চোন তোমাক লগাইছে মোৰ খং উঠি নাজাপি নালাগে দে নালাগে চেল কি দে মই মোক জেদ লগাইছে চাবি মানুহ হাতত কেক খুলি কি হ'ব মই খুৰা কেক খুই দিওঁ দে বুজা হ'ব দে এনেতো মোৰ বাৰ্থডে তোৰ 31 তাৰিখটো আজি হ'ল নেকি তাকেতো তাবদিৰে বাৰ্থডে মোৰে বাৰ্থডে কেকটো এতিয়া তই লৈ যা এইগিলা খাবা উৎপাদন নহৈছে যা কি কবি মোক ৰাতি বিপৰা ধৰিব মুখত এনে তোৰ বাৰ্থডে নে তাৰ বাৰ্থডে মই ধৰিব পৰা নাই ৰ নাই দে কেক খাব লগা হলি চেলফি দিয়ে খাই যা মই ৰুকি দিম দে তই খাবি নালগে ইনে ফালতু কৰিব নালগে দে মানুহ এটা বৰ ফালতু কৰে জানা না এই ফালতু ঐ মাংসু ঐলে গেছি না মানে কি গেছি না সুধছ এনেকুৱা দাদাক থাকলে শত্ৰুৰ প্ৰয়োজন নাই মানে চব লগে দিছি ন আৰু এইগিলা গাল এনে কেনে দেখি ভাবাচোন মোক কেক লগে দিছি গা ধোৱা লাগব জান তই লাগিলে ভিতৰত যাৱাই নাই চুলিটো দিছি দিছি যা মই টপা মুজা মই অপূৰ্বত আকৌ জাংগা লগে দিছ 100 জানিস তো হাঙ্গে মোৰ বাৰ্থডে আহিছে মই বাৰ্থডে কেক নাকটো আৰু লাইফত নাকটো কেক নাকে বিয়াৰ কেক কবি নেকি কৈছিল মই কি কম কিবা কৈ দি তাই এন্দৰ বিষয়ে ভাল লাগিলা হয় না হয় দে ভাই আছে ভাল লাগছি মানে হিটো গম নাপাই দিছা ভিডিঅ' কৰা বুলি হাত লগাই গৈছি কিন্তু এন্দাছে ভাল লাগছি ৰাতিকে লৈ আসি জি আমি ৰখি আছিলো মানে ইয়াত ৰখি আছিলো হে গাইস মই মিছা কথা নকওঁ মোৰ তাত হিমাংশুত কেক লগাইছিল এতিয়া অলপ টাইম ধুই গলে অলপমান ফ্ৰেছ হৈছো আৰু বাকি এইগিলা গলে চলে বলে আছে হে গাইস সাতুৰ অৱস্থা চাবে মইতো কেক খাইছো সাতে খাসি কেক মোবাইলৰ কভাৰে কেক খাসি হা চুবদা বঢ়িয়া জয় হিৰক যেছে কলা আছিল বগা লকা সসো কেকে বগা দিছি সদায় এনেকা যদি বগা সদায় কেক খুই মই ইয়াৰ ফোন নকৰবে বাকি বেকে আমাক দি দিছি বিৰিয়ানী লগতে মাংস বঢ়িয়াকে খাই লও বিৰিয়ানী মানে পোলা আৰু বিৰিয়ানী পোলা খাবা লাগে ইয়াৰ এই আইছ আখান হৈছে ধুবদাৰ কাহি আখান হৈছে হিমাংশুৰ আৰু আখান হৈছে অপূৰ্বৰ বাকি আখান হৈছে মোৰ কাহি বাকি বেতনটো খাবাও নাই ক'তনো খাবা পাৰব মাংস বলা নাখাই একেৰে কি হবা নাখাই সেইটো গম নাপায় বাৰু বাকি মই খাই আছো এই ধুবদা কৈ ধুবদা হিৰকে যিকলাক 11টাক ঘৰ পাবা লাগব তাই বোলে গালি দিব সি কি দিব নেকি নাই সেই তিৰি ফুচুং সি চিৰি ফুচুং মানে সি তাৰ অলপ দুখ আছে জানো কিয় জানো না কথা এটা কওঁ মানে চাবা তাক 11টাত যাব দিলে খুচি মই 11টাত যাম নেকি কিয় যাম সি চিৰি কথা শুনছি শুন দেখ পেৰা আমি নুশুনো মই যাও আমাক খিলবা নৰে আমাক কোনো ৰাখবা নৰে আমি তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই এই কচু কিজনী এইগিলা মিঠা মিঠা কৈ দিলি আহি যায় কোনবাই হয় না
তো বাকী গাইছ খাৱা লোৱা হলাকে বাকী মোৰ যে চকুটো আছে কলা কলা দেখিছো সঁচাকে মানে কি হৈছে কি খানি দিছে একদম গোটাই জেগাত পচি কলা কলা দেখিছো তাকে এতিয়া গাড়ী নচলাও লাল পৰি গৈছে চকু বাকী একদিন হা চাওচোন তিয়াল তিয়াল হৈ গৈছে বাকী আমি আজ যাই থাকো নেকি বাকী তাব্বিৰ হেপী বাৰ্থডে যাওঁ দে আমি বেয়া চেয়া নাপবি বেয়া চেয়া নাপো অলপ উত্তৰত পৰিলো বাকী বাইদেউ যাওঁ দিয়া বেয়া চেয়া নাপে আৰু ন আমি বেয়া নাপাওঁ আমি খাবা পাইছো ক'ত বেয়া পাওঁ আমি উত্তৰত পৰিলো আমাৰ কাৰণে বেয়া নাপায় আমাক বেয়া নাপাওঁ আমি উত্তৰত পৰিলো অলপ তো বাকী গাইছ বঢ়িয়াকে ধুব দা তোক বাই বাই দি আহিলো মানে এইখিনি আমি আখলাই আছো কেমেৰাটো ঘূৰি দিছো বাকী বৰষুণ আৰম্ভ হৈছে তো দেখো মানে অলপ আগে মানে কি হৈছে জানা আমি এনে পাগল চবেই জানে জানা 1:09 আৰু এই বৰষুণে ভিজা আমি যাইছো ঘৰত আৰু এই মানে বৰষুণে জিকি যাইছো তো এই গাড়ীৰ মাজতে আজি ভিডিঅ'টো শেষ কৰোঁ আজি ভিডিঅ'টো মানে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লোক আমাৰ তখন মানে গাইছ